সকললৈ এয়া মোৰ মাছৰুমৰ ফাৰ্ম এইখন মোৰ ফাৰ্ম আৰু হয়তো বহুতে জানে বা ইউটিউবত বাৰু মই নতুন ফেচবুকতো অলৰেডি মোৰ এটা পেজ আছে এঞ্জেলছ মাছৰুম উইথ মাই ডায়েৰী বুলি তাত বহুত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি বুলি ক'লেও ভুল নহয় গতিকে ইউটিউবত আহিছোঁ ইউটিউবত এইকাৰণে আহিছোঁ আমি ইউটিউবত কি হয় বিভিন্নজনে যিকোনো ইনফৰ্মেটিভ ভিডিঅ' এটাৰ কাৰণে প্ৰথমতে ইউটিউবে চাৰ্চ কৰে বাৰু আৰু তাৰ বাবে বহুতে মোক এডভাইচো দিলে আপুনি ইউটিউব চেনেল এটা খোলক যদিও চেনেলটো খুলিলেও তাত মই সিমান ভালকৈ কাম কৰিব পৰা নাই একচুৱেলি সময়ৰ অভাৱৰ কাৰণে কিন্তু এতিয়া ভাবিছোঁ অলপকৈ তাৰ কাৰণেও কাম ষ্টাৰ্ট কৰোঁ কমকৈ হ'লেও আৰু আজি চাওকচোন এই মোৰ ফাৰ্মখনত মই সোমাইছোঁ ৰাতিপুৱাই আৰু মই আজি আপোনালোকক এটা বস্তু দেখাম মোৰ পেজত অলৰেডি চিলিণ্ডাৰ মেকিঙৰ ভিডিঅ' দিয়াই আছে আৰু গোটেই মানে তথ্যখিনি অলৰেডি দিয়াই আছে বাৰু ভিডিঅ'বিলাক যদিও সিমান ভিউজ অহা নাই কিন্তু নিশ্চয়কৈ আহিব আপোনালোকে উপকৃত হ'ব কিন্তু আজি মই দেখাইছোঁ চিলিণ্ডাৰৰ ফাৰ্ষ্ট পিন হেডটো কেনেকুৱা হয় আৰু তাৰ ছেকেণ্ড পৰ্যায়টো লগতে থাৰ্ড পৰ্যায়টো আপোনালোকক দেখুৱাব আহিছোঁ আহকচোন বাৰু চাই লওক এই চিলিণ্ডাৰটোত চাওক আপুনি এইটো শেষৰ চিলিণ্ডাৰ চাওক এইটো দেখিছেনে এইটো চিলিণ্ডাৰৰ পিন হেডৰ এইটো ফাৰ্ষ্ট পৰ্যায় এইটো চিলিণ্ডাৰত দেখিছেনে এইটো মানে আজি ওলাইছে এইটো আজি ওলোৱাৰ পিছত এইটো কালি কেনেকুৱা হ'ব জানেনে কালি এনেকুৱা হ'ব আৰু এইটো কি হ'ব পৰহি এনেকুৱা হ'ব আৰু 3 দিনত এনেকুৱা হোৱাৰ পিছত এইটো 4 দিনত কেনেকুৱা হ'ব এইটো 4 দিনত অলমষ্ট এনেকুৱা হ'ব তাৰপিছতে ই কি হ'ব অকণমান বাঢ়িব আকৌ আপোনাৰ এনেকুৱা ধৰণৰ হ'ব আৰু এনেকুৱা হোৱাৰ পিছত আপুনি চাব এইটো এনেকুৱা হ'ব এইটো দেখিছেনে অলমষ্ট মাছৰুমৰ আকাৰ লৈছে আৰু এইটো যেতিয়া ফুলিব নহয় এইটো খুব ডাঙৰ মাছৰুম একপাহ হ'ব এইটো মানে খুব ডাঙৰকৈ ওলাব আপোনালোকে অনুমান কৰিবই পাৰিব ইয়াতে কেপ কিমানকেইটা আছে উইথ গ্ৰিলৰ লগতে মাছৰুমৰ বিভিন্ন ধৰণৰ মানে কি থাকে মাছৰুম পাহতে বিভিন্নটা ষ্টেপ থাকে মই পিছৰ ভিডিঅ'ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম একপাহ মাছৰুম লৈ আৰু এয়া দেখিছেনে এইটো চাওকচোন এইটো অকণমান ডাঙৰ হৈছে আৰু 3 দিনমান পিছত সেইটো হাৰ্ভেষ্ট কৰিব পৰা হৈ যাব আৰু মাছৰুমৰ শেষৰ পৰ্যায়টো আপোনালোকক দেখাইছোঁ এয়া দেখিছেনে এইটো মাছৰুম আৰু এই মাছৰুমটো কি হৈছে আপোনাৰ হাৰ্ভেষ্ট কৰিব পৰা হৈ গৈছে আৰু এইটো যদি এতিয়া মই হাৰ্ভেষ্ট কৰোঁ কেনেকৈ কৰিব লাগিব মাছৰুম হাৰ্ভেষ্ট কৰাৰো কিন্তু এটা কি আছে টেকনিক আছে বহুতে কি কৰে মাছৰুমটো জাষ্ট এনেকৈ ল'লে ঠাচকে মানে হেৰি কৰি দিলে আপোনাৰ বা এনেকৈ দিলে পকাই দিলে মাছৰুমটো হাৰ্ভেষ্ট কৰে কিন্তু মাছৰুমটো হাৰ্ভেষ্ট কৰাৰ যিটো মানে পদ্ধতি যিকোনো বিষয়বস্তু এটাৰ পদ্ধতি এটা থাকে আৰু ফেচবুকত হয়তো মোক যিসকলে দেখে তেওঁলোকে জানে যে মোৰ হাৰ্ভেষ্ট ভিডিঅ'বিলাক ফেমাছ হয় আৰু একচুৱেলি মই যিটো পদ্ধতিত হাৰ্ভেষ্ট কৰোঁ সেইটোৱে শুদ্ধ পদ্ধতি হয় হাৰ্ভেষ্ট কৰাৰ আৰু আপোনাক দেখাইছোঁ মই হাৰ্ভেষ্ট কেনেকৈ কৰে দেই আপোনালোককতো পৰ্যায়টো দেখাই দিলোঁ এতিয়া অৱশেষত মই মাছৰুমটো হাৰ্ভেষ্ট কৰি ভিডিঅ'টি সামৰিম আপোনালোকে চাওকচোন বাৰু মাছৰুম একপাহ কেনেকৈ হাৰ্ভেষ্ট কৰা হয় ইয়াতে একচুৱেলি দুটা আছে দুটা একেলগে ধৰিব লাগিব আৰু এয়া মই ধৰিছোঁ দেখিছেনে এণ্টি ক্লকৱাইজ ঘূৰাব লাগে তাৰপিছতে আপোনাৰ মাছৰুমটো কি হয় আপোনাৰ হাতত আহে এয়া দেখিছেনে এইপাহ মাছৰুম এতিয়া আমাৰ খাবলৈ পূৰা ৰেডি হৈ গৈছে আৰু ভিডিঅ'টি কেনে পালে জনাব যদি ভাল পায় লাইক কমেণ্ট কৰি দিব দেই আৰু চেনেলটো মানে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব